পোনে পোনে চালে সেই দেখি নাপায়, কিন্তু ছাইডলৈ আহিলে দেখিবা সেইখন এখন এই জেগাটোৰ এনেকৈ দাগি এই চাইডৰ বাটখিনি আকৌ ওখ সিফালত সিফালতকৈ আমি যে চাই আহিলোঁ যথেষ্ট হাইট আগতেতো ইমানটোমান আছিলে আৰু এইটো ইমানটো কিন্তু এইফালে ক্ৰমান্বয়ে ইটোতকৈ সিটো চাপৰ আছে বুজিছেনে এই বস্তুটো ইমান কৌশলে বনাইছে যেতিয়া ৰজাপক্ষ মানুহে যদি মানুহক যদি শত্ৰুৱে যদি দেখি দৌৰ মাৰি খেদা মাৰি ধৰিবলৈ যায় সি কোনোবা তাত খুন্দা খাই পৰি যাব কিন্তু তেওঁ যাওঁতেতো একে লেভেলতে সিটো এইটো বস্তু অনুমান কৰিব নোৱাৰে সি তাক ধৰাৰ চেষ্টাতে যাব সি যে গমেই নাপাব যে ওখ চাপ আছে বুজিছেনে সেই ধামকৈ গৈ পেলাই তাৰ মূৰ নিজে ভাঙিব তেওঁ মানে তেনেকৈ সিহঁতৰ অভ্যাস আছে তেহেঁতি চতুৱাই থাকিব সিহঁতৰ মহৰ ইফালে ওলাব সিফালে ওলাব সি তাৰমানে তাক খাই কৰি দিব আৰু সেইফালৰ পৰা যদি খেদা মাৰি আহে আকৌ এইটো অংশ চাপ যে ইয়াত আহি ধামকৈ খুন্দা মাৰি দিব কি মানে বেলেগ কৌশল দেই ছাৰ বুজিছেনে আৰু বনাওঁতে বনাইছে এই চাইডটো ওখ সেইফালে লাহেকৈ তহঁতে ডাউন কৰি ডাউন ইয়াতে মোৰটো ইয়াতে চোচা খাই যাব এইফালে চাওকচোন বাৰু ইখনৰ পিছত সিখন ক্ৰমান্বয়ে চাপৰ হৈ গৈ আছে এগৰাকী মণিপুৰী ৰাণী কুৰংগৰ নয়নী লতাপতা ৰণত জিকি স্বৰ্গদেউ ৰাজেশ্বৰ বিয়া পাৰি গৈছিল এইবোৰ ভাল ভাল ফলক আছে মূল্যৱান ধাতুৰ এইবোৰ সব মূল্যৱান ধাতু আছে চাবোন মাৰি সববিলাক উঠাই লৈ সব মানে ব্ৰিটিছৰ ইংৰাজৰ দিনতেই সববিলাক ফোন কৰি লৈ গৈছে আৰু বহুতে ভাবে ইমান আন্ধাৰ ৰাণী কেনেকৈ আছিল আচলতে মণিমুকুতা বোলে যিমানে আন্ধাৰ হয় সিমানে উজ্জ্বল পোহৰ কৰিছিল ৰেডিয়াম চিষ্টেম আছে মানে মণিমুকুতাবিলাক চমক দি থাকে হৈ গৈছিলে আকৌ ৰাণীৰ পৰাবৰ কাৰণে সুৰংগ পঠিয়াইটো আন্ধাৰখন আছে ইয়াত তলতো যে তিনি মহল আছে ঘৰটো সেইকাৰণে তলা থকা মাটিৰ তলতো ঘৰ আছে ওপৰতো ঘৰ এই বাটবিলাক কিমান সময়ৰ পৰা বন্ধ কৰিলে বাট বন্ধ কৰা মানুহ কৰিছিলে এইটো 2005 চনৰ আগৰ কথা আগত তাৰপিছতে তৈছিলে গৈছে তাৰ আগতে মানুহ ইয়াত আহিছিল গৈছিল কোনো টিকেটৰ চিষ্টেম নাছিল ইয়াৰ পৰা গড়গাঁও কাৰেংঘাটৰ যিটো সুৰংগ পথ এইফালে গৈ গৈছে একদম গড়গাঁও ঢালাই দিয়া অংশটো ন এতিয়া বৰ্তমান এইটো বন্ধ কৰি দিছে ছাৰ এইটো ঢালাই মানে কৰি দিলে কেলে এতিয়া মানুহবোৰে ওলাই নাহিব কিছুমানত যদি সোমাই যায় টুৰিষ্ট প্লেচ কৰিলে না সেইকাৰণে এইবোৰ চৰকাৰে সেইকাৰণে কয় ইয়াতে মাৰিলে টিপা গড়গাঁও পালেগৈ এই ফকৰা যোজনাটো এই জেগাটোৰ এনেকৈ দাগি হৈছিলে এই চাইডৰ বাটখিনি আকৌ ওখ সিফালত সিফালতকৈ আমি যে চাই আহিলোঁ যথেষ্ট হাইট আগতেতো ইমানটোমান আছিলে আৰু এইটো ইমানটো কিন্তু এইফালে ক্ৰমান্বয়ে ইটোতকৈ সিটো চাপৰ আছে বুজিছেনে এই বস্তুটো ইমান কৌশলে বনাইছে যেতিয়া ৰজাপক্ষ মানুহে যদি মানুহক যদি শত্ৰুৱে যদি দেখি দৌৰ মাৰি খেদা মাৰি ধৰিবলৈ যায় সি কোনোবা তাত খুন্দা খাই পৰি যাব কিন্তু তেওঁ যাওঁতেতো একে লেভেলতে সিটো এইটো বস্তু অনুমান কৰিব নোৱাৰে সি তাক ধৰাৰ চেষ্টাতে যাব সি যে গমেই নাপাব যে ওখ চাপ আছে বুজিছেনে সেই ধামকৈ গৈ পেলাই তাৰ মূৰ নিজে ভাঙিব তেওঁ মানে তেনেকৈ তেহেঁতৰ অভ্যাস আছে তেহেঁতি চতুৱাই থাকিব সিহঁতৰ মহৰ ইফালে ওলাব সিফালে ওলাব সি তাৰমানে তাক খাই কৰি দিব আৰু সেইফালৰ পৰা যদি খেদা মাৰি আহে আকৌ এইটো অংশ চাপ যে ইয়াত আহি ধামকৈ খুন্দা মাৰি দিব কি মানে বেলেগ কৌশল দেই ছাৰ বুজিছেনে আৰু বনাওঁতে বনাইছে এই চাইডটো
ওখ এই চাইডটো ওখ সেইফালে লাহেকৈ তহঁতে ডাউন কৰি দিছে ডাউন ইয়াতে মোৰতো ইয়াতে চোচা খাই যাব হয় এইফালে চাওকচোন বাৰু ইখনৰ পিছত সিখন মানে চাপৰ হৈ গৈ আছে সেইবোৰ চাংঘৰ ওপৰত চাংঘৰ শালখটা ফুটা আছে নিবোৰ ৱাল সেইবোৰ গোটেই গোট চাবুত অঁ মাজত যে এটা ফাঁক ৰাখিছে এটা মানে জোকাব পৰা নিচিনা আছে চব শালখটা ফুটা এই অংশখিনি যে ভাঙি দিলে ৱাল আগতে মানে ইয়াত ধৰক কিবা আছিলে এই ৱাল যে ভাঙি দিলে ৱাল এইপিনকে আছিলে এইপিনকো ঘৰ আছিলে আচলতে ঘৰবিলাক এইকাৰণেও তেওঁ এই যে ওপৰৰ যিবোৰ কাঠৰ চাং এইবোৰ যে ওপৰত ভঙা দেখিছে এইবোৰ ভাল প্ৰতীক ড্ৰেগনৰ কিছুমান এনেকুৱা প্ৰতীক আছে বুজিছেনে এইবোৰ চব উঠাই নিয়ে তাৰ আৰু দ্বিতীয় কথা হ'ল এই ঘৰবিলাক যে কিমান এই দেৱালৰ এইবিলাক কিমান ধুনীয়া ইমান সুন্দৰ এখন জাহাজৰ হোটেল বনাইছে একদম সুন্দৰ জাহাজখনৰ লেখীয়া তাৰপৰা বহুতখিনি কথা জানিব পাৰিলোঁ দেই অঁ ছাৰ মোবাইলৰ লাইটটো মাৰিছে সোমাই যোৱা ৰাস্তা বেলেগ ওলাই অহা ৰাস্তাও বেলেগ আছিলে অঁ ছাৰ ইয়াত মানে দুটা বাট নেকি ছাৰ নহয় এফালে সোমাই যাব এফালে ওলাই আহিব এইবিলাক বাদুলি সোমাই আছে এইবিলাক বাদুলি অঁ ছাৰ চুঙা বাদুলি এইটো ছাৰ গৈ কিবা ছাৰ জিলিকা লেখীয়া লাগিছে এইবোৰ মণি হেৰি আছে বাছে কিছুমানে পানী বটল চানী বটল দলিয়াই দিয়ে অঁ ছাৰ এই দুটাই ৰাণী কক্ষ ৰাণী কোঠালি দুটা আছিল দুটাই ৰাণী কক্ষ বুলি ৰাণী কক্ষ ন ছাৰ ভিতৰত সোমাই চাব দেৱাল এবাৰতো ভঙা আছিলে গোটেই দেৱালৰ চব এইখিনি ছাৰ ভাঙি আছে যে এই ভঙা ঘৰখিনি ব্ৰিটিছে মানে চব খাই ধন সম্পদবিলাক চব লৈ গ'ল যিবিলাক মণিপুৰ আছিলে ধৰক এইবিলাক সকলো লৈ গ'ল উভতি আহোঁতে ৰাস্তাত বৰষুণে পোৱাৰ বাবে ৰৈ দিলোঁ আৰু বৰষুণ এৰাৰ পিছত আৰু লাহেকৈ ঘৰলৈ গমন কৰিম তেতিয়াহ'লে বন্ধুসকল ভিডিঅ' চাই ভাল পালে যদি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ